নমস্কাৰ, মই বাবুলালী হাজৰিকা। আজিৰ প্ৰসংগটো হ'ল যে আমি কেইদিনমানৰ পূৰ্বৰ পৰা বৰ্তমানলৈকে সামাজিক মাধ্যমত দেখি আছোঁ, বিশেষকৈ ফেচবুকত, যে গোৱালপাৰা এগৰাকী ছোৱালী, আমাৰ অসম কন্যা, যাৰ নাম হৈছে চাহিনা বেগম। সেই ছোৱালীগৰাকীয়ে নেপালত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰতিযোগিতা হৈছিলে আৰু সেই প্ৰতিযোগিতাখনলৈ সেই ছোৱালীগৰাকীক ইনভাইট কৰিছিলে আৰু সেই ছোৱালীগৰাকীয়ে সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি পেলাই 3টাকৈ সোণৰ মেডেল পাবলৈ সক্ষম হৈছিলে। 100 মিটাৰ দৌৰত, 200 মিটাৰ দৌৰৰ লগতে লং জাম্প, তেনেকুৱা 3টাকৈ বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছিলে। এতিয়া কথাটো হ'ল কি, পোনপ্ৰথমে মই মোৰ চেনেলৰ জৰিয়তে, এই লাইভৰ জৰিয়তে সেই ছোৱালীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত ছোৱালীগৰাকীয়ে অলিম্পিকৰ দৰে বিশ্ব দৰবাৰৰ এখন প্ৰতিষ্ঠিত ক্ৰীড়াত অংশগ্ৰহণ কৰি পেলাই অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে সেই ছোৱালীগৰাকীয়ে আজি কেইবাদিনো হ'ল তেখেতে 3টাকৈ স্বৰ্ণৰ পদক অৰ্জন কৰি পেলাই অসম ভূমিত আহি পেলাই নিজৰ ঘৰত আছেহি, কিন্তু এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা সেই ছোৱালীগৰাকীৰ খবৰ ল'বলৈ সক্ষম নহ'ল। মই এইটোৱে বিচাৰিছোঁ যে ছোৱালীগৰাকীক চৰকাৰী পক্ষৰ পৰা একো টকা পইচা একো দিব নালাগে, মাত্ৰ সেই ছোৱালীগৰাকীৰ প্ৰতিভাক সন্মান জনাব লাগে আৰু সেই ছোৱালীগৰাকীৰ যি প্ৰতিভা আছে সেই প্ৰতিভাক সন্মান জনাই পেলাই উৎসাহ আৰু প্ৰেৰণা যোগাব লাগে, যাতে অনাগত দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিখন প্ৰতিযোগিতাত গৈ পেলাই সেই ছোৱালীগৰাকীয়ে নিজৰ প্ৰতিভাৰ দ্বাৰা অসম মাতৃক গৌৰৱান্বিত কৰে। মই ভাবোঁ অসম চৰকাৰে টকা পইচা দিব নালাগে, ছোৱালীজনীক ঘৰৰ কোনো চৰকাৰী চাকৰি দিব নালাগে, একো দিব নালাগে, মাত্ৰ এটা কথাই কওক, তেখেতৰ প্ৰতিভাক শলাগ লওক। তেখেতে যি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই নিলে নেপালত গৈ পেলাই সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি, তাৰ বিনিময়ত মাত্ৰ তেখেতক কৃতজ্ঞতা প্ৰকাশ কৰক আৰু উৎসাহ জনাওক, যাতে অনাগত দিনত ছোৱালীগৰাকীয়ে গৈ পেলাই অলিম্পিকৰ দৰে খেলত গৈ পেলাই অংশগ্ৰহণ কৰি পেলাই অসমলৈ যাতে লাভলীনাৰ দৰে মেডেল লৈ আহিব পাৰে। এইখিনিতে বিভিন্নজনে প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নটো মোৰ মনতো উপজিছে আৰু মই বিভিন্নজনৰ প্ৰশ্নৰ দুইখন কাণে শুনি বিভিন্নজনৰ একক কণ্ঠ হৈ পেলাই মই ক'ব বিচাৰিছোঁ যে সেই ছোৱালীজনী চাহিনা বেগম হোৱাৰ কাৰণে ছোৱালীজনীৰ ক্ষেত্ৰত এইখিনি কৰা হ'ল নেকি? ছোৱালীজনী মাত্ৰ ন্যায্য প্ৰাপ্তি আছিল যে ছোৱালীজনীক অন্ততঃ তাইৰ যি প্ৰতিভা, তাই যি সন্মান, তাই যিখিনি আমাৰ 3টাকৈ স্বৰ্ণ পদক আনিলে, তাৰ বিনিময়ত অন্ততঃ তাইক সন্মান যাচিব লাগিছিলে, একো দিব নালাগে। অন্ততঃ এখন গামোচা দি পেলাই অসম চৰকাৰৰ ফালৰ পৰা বিভাগীয় মন্ত্ৰীয়ে যদি অন্ততঃ তাইক সন্মান জনালেহেঁতেন, সেইখিনিয়ে কিন্তু অনাগত দিনত তাই অলিম্পিক হওক বা যিখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিমানখিনি প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাখিনিত অংশগ্ৰহণ কৰাৰ কিন্তু প্ৰেৰণা পালে। এতিয়া বিভিন্নজনৰ লগতে মোৰ মনতো এইটো প্ৰশ্ন হৈছে, ছোৱালীগৰাকী কেৱল চাহিনা বেগম হোৱাৰ কাৰণে এনেখিনি কৰা হৈছে নেকি? বিভিন্ন লোকক দেখা যায়, যেতিয়া লাভলীনা বৰগোহাঁইয়ে পদক পালে আমি সকলো আনন্দিত, ঠিক তেনেকৈ চাহিনা বেগমে সেইখিনি যি পৰ্যায়ৰ প্ৰতিযোগিতা হওক, কিন্তু যেনেকৈ হওক আমি গম পোৱা মতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিলে, বা চৰকাৰৰ আণ্ডাৰ হওক বা বেচৰকাৰী হওক, সেইটো বিচাৰ্যৰ বিষয় নহয়, কিন্তু ছোৱালীজনীয়ে স্বৰ্ণ পদক পাইছে, এয়া কিন্তু অতি সৌভাগ্যৰ কথা আৰু গৌৰৱৰ কথা প্ৰতিজন অসমীয়াৰ কাৰণে। এই ক্ষেত্ৰত এতিয়াও পলম হোৱা নাই, কিছু পলম হৈছে যে চৰকাৰে এইখিনি সময়তো ভাবিব লাগে, ছোৱালীজনীক অন্ততঃ উৎসাহ আৰু সাহস যাচক, প্ৰেৰণা যোগাওক, যাতে অনাগত দিনত ছোৱালীজনীয়ে ভাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। ধন্যবাদ। জয় অসম।